हेलो एवरीवन आमी एतिया को आठखेलियार পৰা আহি এতিয়া গীতা পাঠলৈ যাবলৈ বুলি ওলালো এয়া ওলাই মেলি ৰেডি হৈছো আৰু एवरीवन এয়া আমি অথনি আঠখেলিয়াৰ পৰা আহি আৰু ভিডিও নকৰিলো একেবাৰে এনাৰ্জি নাইকিয়া হৈ থাকিলে হুই হুই গুছি আহিলো এতিয়া আকৌ গাঁৱৰ নামঘৰত গীতা পাঠ আছে তালে আহি আছো ভিডিওটো স্কিপ নকৰাকৈ চাই যাব গীতা পাঠত কি হৈছে দেখাম আপোনালোকক এয়া আমাৰ ঘৰৰ ওচৰৰ সব গোপিনী গৈ আছে একেবাৰে লগত সবৰ লগতে আমিও খাৰিম Mandalakarang Yaptang yena charasaram Tatpadang darshitang yena या आही पाए आमाक डाइरेक्ट चाह खाबলৈকে লৈ গল আৰু সবে মাতিছে দেই সকলোৱে ভালকে আমাক আপ্যায়ন কৰিছে গাঁৱৰ অন্যটি নামঘৰত হয় মানে আমাৰ নিজৰ নামঘৰ ভাগ নহয় ইয়া চাহ খাই ললো লাল চাহ তাৰ পিছত গীতা পাঠত সকলোৱে চাকি জ্বলালে আমিও জ্বলালো সেৱা কৰিলো তাৰ পিছত অলপ সময় গীতা পাঠ শুনিলো তাতে বহিলো তাৰ পিছতে আকৌ কি হল অলপ সময় থকাৰ পাছতে সেৱা কৰি আহি আকৌ আহিলো আমি বইল ভাত খাবলৈ বুলি তাতে আকৌ বইল ভাতৰ আয়োজন কৰিছিলে বইল ভাত খাবলৈ মাতিলে আমাক তাৰ পিছত আমি বইল ভাত খাবলৈ বুলি আহিলো সকলোৱে খাই মেলি আৰু আকৌ ঘৰলৈ ঘূৰি আহিলো আৰু তেনেকৈ সকলোৱে ধুনিয়াকৈ দিছে আৰু মানুহ যথেষ্ট হৈছিল বহুত ভাল লাগিল দিনটো তেনেকৈ আৰু ভাগৰে জুগৰে হলো দিনটো তেনেকৈ কটালো আৰু ৰাতিও এনেকৈ গ'ল আৰু আমি ভাত পানী খাই এতিয়া ঘৰলৈ আহি আছো এয়া লগৰ মাহঁত আহি আছে এয়া হ'ল আৰু টাইম 10টা বাজি গ'ল এতিয়া আহিলো আৰু তাতে বইল ভাত দিলে আহিলো ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ